Hello everyone, welcome back to my channel JONALI'S Dream. নমস্কাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ঔটেঙাৰ আচাৰ। আজি মই এই আচাৰবিধ কেনেদৰে বনালো চাওঁচোন আহক। গোটেইকেইটাও খুব ধুনীয়াকৈ ধুই লৈছিলোঁ আৰু এতিয়া কাটি উঠি এনেদৰে ধুই ল'ব লাগিব কাৰণ ভিতৰত বহুত কিবাকিবি সোমাই থাকে। কাটি লৈছোঁ। এই ঔটেঙাকেইটা বেছি কোমলীয়াও নহয় আৰু বহুত বেছি পুৰঠো নহয়, কাটিবলৈও খুব ধুনীয়া হৈছে। ঔটেঙাবোৰ পুৰত হ'লে অলপ সিজাই ল'ব লগা হয়। মই কিন্তু সিজাই নলওঁ। ঔটেঙাখিনি এনেকৈ কাটি খোৱাৰ পিছত এই ডলাখনতে ৰ'দত দিম। মই এতিয়া আপোনালোকক আন এটা বস্তু দেখুৱাবলৈ লৈছোঁ। এই ঔটেঙাৰ একেবাৰে ভিতৰৰ অংশটো কাটি তাৰ ভিতৰৰ এই যে দেখিছে বীজখিনি এনেদৰে কাটি উলিয়াই ল'বলৈ আমি এইখিনি চুলিত লগাব পাৰোঁ। চুলিখিনি খুব ধুনীয়া হয়। এয়া আপোনালোকে দেখিছে মই ৰ'দত শুকুৱাই অনা ঔটেঙাখিনি। এইখিনি মই খুব বেছি শুকাবলৈ দিয়া নাই, কিন্তু ভিতৰৰ পানীখিনি খুব ধুনীয়াকৈ নাইকিয়া হৈ গৈছে। ৰ'দটো যিহেতু খুব বেছি চোকা, সেইকাৰণে মই 3 ঘণ্টামান ৰ'দত দিওঁতেই এইখিনি খুব ধুনীয়াকৈ শুকাই গৈছে। এয়া আচাৰৰ মছলাখিনি। এয়া এটা তেজপাত, এয়া হৈছে জিৰা, এয়া হৈছে চব আৰু এয়া মেথি, এয়া হৈছে ধনিয়া গুটি, এইটো হিং, হৈছে বগা সৰিয়হ অলপ, এইটো হৈছে আজৱাইন, শুকান জলকীয়া কেইটামান, এইটো হৈছে কাশ্মীৰী মিৰ্চ পাউডাৰ, অকল কালাৰটোৰ কাৰণেহে। কেৰাহীখন ভালদৰে গৰম হ'লে তাত লোৱা আটাইখিনি মছলা কেৰাহীখনত দি খুব কম পৰিমাণত আমি ফ্ৰাই কৰি ল'ম। একেবাৰে ল' ফ্লেমত দিহে আমি ফ্ৰাই কৰিব লাগিব। Do you believe
ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি ঠাণ্ডা হোৱাত এনেদৰে মিক্সিত পিচি ল'লোঁ। খুব বেছি পিচিব নালাগে, কিন্তু এইখিনি আধা দুপৰীয়া হৈহে থাকিব লাগিব। আপোনালোকে দেখিছে। Do you believe me that I'm a lonely soul? Would you love me? I've been searching, always wanted more. Can you hear me? Do you believe me? মই সদায় প্ৰথমতে তেল অলপ কমাই দিওঁ, কাৰণ মই পিছত সদায় কেঁচা মিঠাতেল দিওঁ। Do you believe me that I'm a lonely soul? Would you love me? I've been searching, always wanted more. Can you hear me? Do you believe me that I'm a lonely soul? Would you love me? I've been searching, always wanted তেলটো গৰম হোৱাৰ পিছত মছলাখিনি দিওঁতে কিন্তু মই গেছটো অফ কৰি লৈছোঁ। এতিয়া মছলাৰ খুব ধুনীয়া গোন্ধ এটা নাকত লাগিছে। এতিয়া আমি এই ঔটেঙাখিনি ইয়াত এনেদৰে দি এইখিনি খুব ভালদৰে আমি মিহলি কৰি ল'ম। এতিয়াহে আমি গেছটো অলপ সময়ৰ কাৰণে অন কৰিছোঁ। এনেদৰে ল' ফ্লেমত মই 1-2 মিনিটমান ফ্ৰাই কৰি পুনৰ গেছটো অফ কৰি দিম। এতিয়া মছলাখিনি ঔটেঙাখিনিৰ লগত খুব ধুনীয়াকৈ মিহলি হৈ গৈছে। পুনৰ আমি গেছটো অফ কৰি দিছোঁ। এনেদৰে কিছু সময় লৰাই অলপ ঠাণ্ডা হ'লে আমি বাম এটা উলিয়াই থওঁ। Do you believe me that I'm a lonely soul? Would you love me? I've been searching, always wanted more. Can you hear me? Do you believe me that I'm a lonely soul?
এয়া আমি 3-4 দিনৰ কাৰণে ৰ'দত দি থাকিম। এয়া 3 দিনৰ পিছত আপোনালোকে দেখিছে মই ৰ'দত দি অনাৰ পিছত ঔটেঙাখিনি লাহে লাহে মচ খাই গৈছে আৰু তাৰ পৰা তেলবোৰ ওলাইছে। এতিয়া এয়া মই এটা শুকান চিচাৰ বটল লৈছোঁ। এইটো মই খুব ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ। চাব যাতে ইয়াত অকণমানো পানী নাথাকে। ইয়াত বটলটোত পানী বা তাত যদি অলপো সেমেকা ভাৱ থাকে তেতিয়াহ'লে আচাৰখিনি খুব সোনকালে বেয়া হোৱাৰ চান্স থাকে। এই আচাৰবিধ মই অলপ কম পৰিমাণে বনাইছোঁ কাৰণ ঔটেঙাৰ মই মিঠা আচাৰো বনাম। খুব সোনকালে আপোনালোকৰ মাজলৈ মই ঔটেঙাৰ মিঠা আচাৰ লৈ আহিম। আশা কৰিছোঁ আপোনালোকে নিশ্চয় আদৰি ল'ব। যিসকলে মোৰ চেনেলটো চাই বা ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিছে সকলোকে মোৰ অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰিছোঁ তেওঁলোকেও খুব সোনকালে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এই আচাৰৰ বটলটোত কেঁচা মিঠাতেল ঢালি দিম। আৰু মই আগতে যিহেতু শুকান জলকীয়াত বাদে বেলেগ কেঁচা জলকীয়া দিয়া নাছিলোঁ, এতিয়া মই অলপ ভোট জলকীয়া কাটি দিম। আৰু এয়া খুব ধুনীয়া ঔটেঙাৰ আচাৰ ৰেডি হৈ গ'ল। মোৰ এই ভিডিঅ'টি আপোনালোকে চাই থকাৰ বাবে আপোনালোক সকলোকে মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।